নমস্কাৰ বন্ধুসকল, বহুত বহুত স্বাগতম জনাইছোঁ আপোনালোকক আছাম এডুকেশ্যন নগাঁও চেনেলটোলৈ। আজি আমি আলোচনা কৰিম 8 পাছ ভেকেঞ্চিৰ কাট অফৰ ওপৰত। হৈ যোৱা আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ 4th গ্ৰেডৰ 8 পাছ যিখিনি ভেকেঞ্চি আছিলে তাৰ কাট অফ কিমান যাব পাৰে। তো গাইজ, আপোনালোক যদি চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। জব আপডেট আৰু এডুকেশ্যন ৰিলেটেড আপডেট সকলোতকৈ সোনকালে পাবৰ বাবে। তো গাইজ, আহক আলোচনা কৰোঁ। তো গাইজ, টোটেল ভেকেঞ্চি কিমান আছিলে? ভেকেঞ্চি আছিলে 9,635টা। এপ্লাই কিমানে কৰিছিলে? প্ৰায় 5 লাখে কৰিছিলে। মেক্সিমাম কোৱালিফিকেশ্যন কিমান বিচাৰিছিলে? 8 পাছ বিচাৰিছিলে। লগতে 10 পাছ আৰু 12 পাছৰখিনিও এইটো চাকৰিত এপ্লাই কৰিব পাৰে। তো গাইজ, আমি যদি চাওঁ 10 পাছৰ যোনটো আগবেলাৰ পৰীক্ষা আছিলে, 10 পাছত কিন্তু 8 পাছতকৈ এপ্লাই কৰা কেণ্ডিডেটৰ সংখ্যা বেছি আৰু 10 পাছত পষ্টটো কম 8 পাছতকৈ। তো গাইজ, সেইটো হিচাপত চাবলৈ গ'লে 8 পাছৰ কাট অফটো অলপ হ'লেও কমিব 10 পাছতকৈ। আৰু 8 পাছত সকলোখিনি কেণ্ডিডেটে এপ্লাই কৰা নাই, বহুত কম কেণ্ডিডেটে এপ্লাই কৰিছে। 10 পাছ আৰু 10 পাছত চবতছে বেছি কেণ্ডিডেটে এপ্লাই কৰিছে। তো গাইজ, কাট অফটো কমাৰ সম্ভাৱনা আছে। সেইটো হিচাপত চাবলৈ গ'লে যদি আমি পোষ্ট ৱাইজ 1:2 ৰেচিঅ'ত যদি আমি চাবলৈ যাওঁ, পোষ্ট আছিলে 9,635টা আৰু লগতে এইটো হিচাপত পোষ্টৰ হিচাপত যদি 1:2 ৰেচিঅ' কৰি দিওঁ তেতিয়াহ'লে 19,270জন কেণ্ডিডেট ওলাব। এইকেইজন একদম লাষ্টত বচা হ'ব। এইকেইজন হৈছে একে লাষ্টত গোটেই কেণ্ডিডেটৰ পৰা বাছি বাছি উলিওৱা ভাল ভাল মাৰ্কছ পোৱা কেণ্ডিডেটসকল। এওঁলোকৰ ভিতৰতে জেনেৰেল, OBC, MOBC, ST, SC সকলোখিনি থাকিব কেণ্ডিডেট। তো গাইজ, তাৰ পৰা যদি চাবলৈ যাওঁ এটা এক্সপেক্টেড কাট অফ হয়। জেনেৰেলৰ এটা এক্সপেক্টেড যদি কাট অফ চাবলৈ যাওঁ 70 আহিব পাৰে 135 নম্বৰৰ 135ৰ ভিতৰত। আৰু OBCৰ 65 আহিব পাৰে 135ৰ ভিতৰত। আৰু ST, SC এই সকলোবিলাক কেণ্ডিডেটৰ OBCতকৈ ইয়াৰ ওচৰা পাজৰেই থাকিব প্ৰায়। ইয়াতকৈ হয়তো তলত থাকিব পাৰে, কিন্তু ইয়াতকৈ ওপৰত হয়তো নাযাব। ইয়াৰ সম্ভাৱনা বেছি আছে যে তেওঁলোকৰ তলতেই থাকিব অথবা ওচৰৰ পাজৰে থাকিব। তো গাইজ, যদিহে ভাল লাগিছে ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব নিশ্চয় কৰি ল'ব। আজিৰ কাৰণে ইমানেই আছিল। জয় হিন্দ, জয় আই অসম।